তই এৰি যোৱা আজি 4 দিনেই হ'ল। নাজানো কিয় তোৰ উপস্থিতি সদায় মোৰ কাষতে অনুভৱ কৰোঁ। আৰু মোৰ এনেকুৱা লাগি আছে এতিয়াও তই যেন মোৰ কাষতেই আছ। বহিছ, নেজডাল জোকাৰিছ, মূৰটো এবাৰ ভৰিত খুচি দিছ। মই সেই বুলি চিঞৰিলে তই দুবাৰমান ভুকিছ। মই মানা কৰোঁতে তই ৰখিছ মোৰ কাষতে। তোৰ অভাৱ বৰ বাৰুকৈ মোৰ অনুভৱ হৈছে। হেল্ল'। ধুনু ক। নাই মই ভালেই আছোঁ। কিবা কথা আছে? আচ্ছা, কি? এইটো কেনেকৈ হ'ব পাৰে? তাইতো এই 4 দিন আগতে ঢুকাইছে। মোৰ নিজ হাতেৰে তাইক পুতি থৈ আহিছোঁ। বাৰু, তই চাগে বেলেগক দেখিলি। ৰাখিছ? নাই তাই হ'ব নোৱাৰে। দে, ঠিকে আছে। ৰাখিছোঁ। মানুহবোৰ কিয় এনেকুৱা হ'ব পাৰে? পোহনীয়া জীৱ জন্তু যিয়ে নহওক, গৰু, ছাগলী, কুকুৰ, মেকুৰী, এনেকৈ মাৰিব লাগে জানো? সেইদিনা মোৰ কুকুৰজনীক ভৰিখন ভাঙিলে। এখন ভৰি ভাঙিলে ঠিকেই, কিন্তু সেই ভৰিৰ বিষৰ যন্ত্ৰণাত বেচেৰি জীয়াই থাকিবলৈ তাইৰ বহুত ইচ্ছা আছিলে। আমি নোৱাৰিলোঁ তাইক বচাব। চাব, সিহঁতে ফল ভুগিব এদিন। তোৰ কাৰণে একো কৰিব নোৱাৰিলোঁ। তই বেয়া নাপাবি। মৰম, চেনেহ, আদৰ, কৰ্তব্য, বিশ্বাস, এই গোটেইখিনি তই শিকাই থৈ গ'লি মাথো এটা বছৰত। আমি চাগে তোৰ মৰমৰ যোগ্যই নাছিলোঁ। তই য'তেই থাক, তই ভালকে থাকিবি, সুখত থাকিবি। তোৰ উপস্থিতি মই এতিয়াও অনুভৱ কৰি আছোঁ। ভালকে থাকিবি।